গুড মৰ্ণিং। এতিয়া সময় হৈছে ৰাতিপুৱাৰ 7টা। উঠিলোঁ, উঠি চব কাম বন কৰি গা চা ধুই হৈ গ'ল। তো এতিয়া গা চা ধুই ভাবিলোঁ ব্লগটো আজি ষ্টাৰ্ট কৰোঁ। আজি এটা ব্লগ বনাওঁ, বহুত দিন হৈছে ভিডিঅ' বনোৱাও হোৱা নাই। তো ভাবিলোঁ আজি বনাওঁ। তো সেই বুলি কেমেৰাটো লৈ বহিছোঁ। বহুত দিন ভিডিঅ' বনোৱা নাই ন, কথা কোৱাটো কেমেৰাৰ আগত আকৌ টান হৈ পৰিছে। কেইদিনমান মানে কৈ অলপ পাৰিছিলোঁগৈ, বাট এতিয়া আকৌ গ'ল। তাৰপিছত এইকেইদিন ভিডিঅ' বনোৱা নাই ন, গৰমত মানে নোৱাৰিলোঁ আৰু ভিডিঅ' বনাবলৈ। তো আজি অলপ বতৰটো অলপ ভালেই দিছে, ঠাণ্ডা। তো সেইকাৰণে আজি ভাবিলোঁ ব্লগটো বনাওঁ। তো এতিয়া চাহ তাহ খোৱা হৈ গ'ল, এতিয়া ভাত বনাম। তো বলক আজি কি বনাওঁ চাব। এনেকৈ নহয় এইটো মই এতিয়া শাক কাটি আছোঁ। মোৰ শাক কয় নেকি, সেইটো শাক মই আগতে বনাই পোৱা নাই। যিহেতু কালি আনিছিলে, সেইকাৰণে আজি বনাই দিওঁ বুলি ভাবি বনালোঁ আৰু এই শাকটো। এই বাস্কেটবল বেছি চাউল কিমান দিলা? 3 মান। তো শাকটো হৈ গ'ল। তাৰপিছত এতিয়া জাতিলাও আছিলে, ভাবিলোঁ জাতিলাওটো বেয়া হৈ যাব, সেইকাৰণে জাতিলাও অলপ কাটি লৈছোঁ। জাতিলাও ভাজি কৰিম। ৰাতিপুৱাও এই নিৰামিষকৈ বনাইছোঁ আৰু। মই যিহেতু কটাৰী দি চব্জিটো কাটিব নোৱাৰোঁ, কাৰণ আমি সৰুৰ পৰাই এইটো বঠি বুলি কয়, এইটো দিয়ে কটাৰ অভ্যাস আছে। তো সেইকাৰণে এইটো আনি দিলে আৰু সেইকাৰণে ইয়াতে কাটোঁ আৰু। কটাৰী দি নোৱাৰোঁ। সৰু বস্তু কাটিব পাৰোঁ, যেনেকৈ পিঁয়াজ নহৰু এইবোৰ গুচাব জানো কটাৰী দি, কিন্তু বেলেগ নাজানো আৰু। সেইকাৰণে এইটো আনি লৈছোঁ। এইটোতো বহুত সহজ হয় কাটিবলৈ। ৰেডি কৰি আছোঁ। দুপৰীয়া আছে আজি চিকেন আছে, তো সেইটো বনাম আজি। ৰেডি চেডি কৰি থৈছোঁ এয়া। তাৰপিছত চিকেন ধুই থৈ দিছোঁ এতিয়া। তাই ভাত বনাই শুই পৰিলে এতিয়া। তো তাই বনালে ভাত, তাৰপিছত দালি, টেঙা পাত দি দালি বনাইছে। আৰু ইয়াত আৰু বনাই থৈছে আপোনাৰ এয়া গাহৰি মাংস। মই নাখাওঁ, সিহঁতি খাই, সেইকাৰণে ইয়াত গাহৰি বনাই থৈছে। আজি আমাৰ চিকেনো আছে, গাহৰিও আছে। এয়া মই এতিয়া বনাম চিকেনটো। সেইটো আগতে মছলা চব সানি থৈ দিছোঁ। কেৰাহীও গৰম হৈ আছে, তো এতিয়া বনাই লওঁ। তো এয়া চিকেনটো হৈ আছে। তো এয়া মোৰ মাংস হৈ গ'ল। তাৰপিছত তো এয়া ৰন্ধা কমপ্লিট হৈ গ'ল। ইয়াত অলপ থৈছোঁ আৰু এইটো অলপ ৰাতিলৈ থৈ দিছোঁ। যিহেতু মই অকলে, সেইকাৰণে ইমান খাব নোৱাৰোঁ, সেইকাৰণে ইমানটো মই ৰাতিলৈ থৈ দিছোঁ। আৰু এতিয়া দুপৰীয়া খাম। তো এতিয়া সময় হৈছে সন্ধিয়াৰ 6টা। তো ভণ্টি এজনীয়ে পুৰি আৰু আলু ভাজিলে। তাৰপিছত এয়া হাজবেণ্ডে খাই আছে, আমি চবেই খাই আছোঁ এতিয়া। এতিয়া সময় হৈছে ৰাতিৰ 9টা। তো ইমান গৰম দিছে যিহেতু, সেইকাৰণে দালি আৰু ভাজি এটা বনালোঁ। লগতে ভাবিলোঁ চাটনি অলপো কৰি লওঁ। এইটো হৈছে এই ডাঙৰ ধনিয়াটো, বনৰীয়া ধনিয়া কয় নেকি, এই ধনিয়াটো। তাৰপিছত নহৰু, আদা, পিঁয়াজ আৰু জলকীয়া এইকেইটা প্ৰথমতে পিচি ল'ম। তাৰপিছত তেলত অলপ ভাজিম।
এই চাটনিটো কোনে কোনে ভাল পায় বাৰু খাই মইতো বহুত ভাল পাওঁ বন্ধু বান্ধৱীসকল আজি হৈছে নেক্সট ডে আজি ৰাতিপুৱা উঠি এতিয়া চাহ তাহ খাই ল'লোঁ তাৰপিছত ভাবিলোঁ ব্লগটো কালি শেষ কৰা হোৱাই নাই তো সেইকাৰণে ভাবিলোঁ ৰাতিপুৱাতে উঠি ব্লগটো সামৰি মাৰোঁ তো ৰাতিলৈ ইমানেই বাই বাই টাটা যদি ব্লগটো চাই অলপ ভাল পায় তেন্তে প্লিজ লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ বাই বাই